তো মানুহে কেঞ্চাৰত মৰে, বহুতখিনি মানুহে কেঞ্চাৰত মৰে কিয়? অনলি বিকজ অফ দে থিংক কি কেঞ্চাৰ ইজ এ ডেথ চেণ্টেঞ্চ, ৰাইট? তো কেঞ্চাৰ ডেথ চেণ্টেঞ্চ নহয়, কিন্তু মোৰ কিহৰ কাৰণে হ'ল এইবিলাক কুৱেশ্যন সুধি নিজকে দুৰ্বল কৰাতকৈ বেটাৰ আমি কেনেকৈ ফেচ কৰিম এই চিটুৱেশ্যনটো, বিকজ কেঞ্চাৰ ইজ অলছ' এ চিটুৱেশ্যন। আমি সৰুৰ পৰা যে পৰীক্ষাবিলাক দি আহিছোঁ, হয়, গতিকে সহজটো একো নহয়, ভগৱানে একেবাৰে আমাক সহজকৈ পঠিওৱা নাই, আমাক যুদ্ধ কৰিবলৈকে পঠাইছে, নহয় জানো? আৰু মোৰ কৰ্ণেল চেণ্ডাৰ্ছৰ এটা উক্তি মনত পৰিছে। কৰ্ণেল চেণ্ডাৰ্ছে কৈছিল, মানুহ নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। একদম সঁচা কথা। 2023ত মোৰ ডায়েগন'চিছ হৈছিলে ব্ৰেষ্ট কেঞ্চাৰ। ফাৰ্ষ্ট ষ্টেজ আছিলে, বাট ট্ৰিপল নেগেটিভ। মোক কেম'থেৰাপি দিছিলে, 16টা কেম'থেৰাপি ফাৰ্ষ্ট, তাৰপিছতে মোৰ অপাৰেশ্যন হ'ল, তাৰপিছতে 25 ৰাউণ্ডছ অফ ৰেডিয়েশ্যন দিয়া হ'ল মোক। কেম'থেৰাপি পিৰিয়ডটো ইটছ ভেৰি চেলেঞ্জিং, ভেৰি চেলেঞ্জিং। এভৰি ডে আপুনি নিজকে মটিভেট কৰি ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ আপোনাৰ ফিজিকেল যোনটো লুক সেইটোতো এণ্টায়াৰলি ডিফাৰেণ্ট হৈয়ে যায়। এণ্ড প্লাছ ইট অলছ' ফিজিকেল খালিতো নহয়, মেণ্টেলি আপোনাক শ্বেটাৰ্ড কৰি দিয়ে। ইট ৱাজ ৰিয়েলি ভেৰি চেলেঞ্জিং এভৰি ডে মই উঠোঁ আৰু মই আই হেভ টু বি মটিভেটেড, পজিটিভ থাকিব লাগিব, আই হেভ টু ফাইট টুডে। আজি মই কেনেকৈ ৰাতিপুৱা উঠিয়ে মই নিজকে চাই পেলাই কওঁ আই লাভ মাই চেল্ফ, কাৰণ ইটছ ভেৰি ইম্পৰ্টেণ্ট। আপুনি নিজকে কেনেকৈ একচেপ্ট কৰে, নিজৰ চেঞ্জেছবিলাক কেনেকৈ একচেপ্ট কৰি পেলাই কেনেকৈ আপুনি লৈ যায়, মোক সেইটো বস্তু বহুত শিকিলোঁ মই, কি নিজকে ছেল্ফ লাভ কৰিবলৈ শিকিলোঁ মই। ইট ৱাজ ভেৰি পেইনফুল এণ্ড টু বি ভেৰি ষ্ট্ৰং, মানে মাইণ্ডটোক বহুত ষ্ট্ৰং ৰাখিব লাগে সেই সময়ত, বহুত ষ্ট্ৰং ৰাখিব লাগে। কাৰণ যদি আপুনি ফিজিকেল পেইনটো মাইণ্ডৰ লগত এটাচ কৰি দিয়ে নহয়, তেতিয়া আপুনি এটা ব্ৰেকিং পইণ্ট আহিয়ে যায় চবৰ লাইফত সেই পিৰিয়ডটোত। তো ইটছ ভেৰি ইম্পৰ্টেণ্ট টু বি পজিটিভ। আই নেভাৰ নিউ দেট, কেনেকৈ নিজকে ভাল পাই পেলাই কেনেকৈ এটা পিৰিয়ডটোক কেনেকৈ অভাৰকাম কৰিব লাগে, সেইটো মোক শিকালে কেঞ্চাৰে। ৰ'দ গ'লেই চকীখন টানি বাহিৰত বহোঁ, চকুৰ মণি বা তৰ্জনী আঙুলি আগৰ এটোপাল পানী দেখিলেই ক'ব পাৰি শাৰী শাৰী গছৰ ছাঁ, বিলৰ বুকুত লুকাল কেনি গভীৰতা, জানি নে নেজানি, সেয়া আমাৰ চেনেহৰ হিৰোতাৰ সোণসেৰীয়া কাব্যিক কথা। প্ৰিয় দৰ্শক, ৰ'দলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী অসম সন্তান। সেইগৰাকী অসম সন্তানৰ সাহসিকতাৰ কাহিনী আমি আজি এই অনুষ্ঠানটোত শুনিম। গতিকে মই জয়তে অসম সন্তান শ্ৰদ্ধাৰ ৰুণাক্ষী ভাগৱতীক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, গতিকে ৰুণাক্ষী, আমি আজি কথা পাতিম যে আমি সাধাৰণতে শুনো যে কেঞ্চাৰ মানে দুৰাৰোগ্য ৰোগ বুলি কয় বহুতেই, তেনেকুৱা। মই কিন্তু সেইটো কথা বিশ্বাস নকৰোঁ। মই বেলেগ ৰোগৰ দৰেই কেঞ্চাৰটোকো এটা ৰোগ বুলি ভাবোঁ। আৰু আপুনি বহুতৰ মাজত এইকাৰণেই অনন্য যে আপুনি কেঞ্চাৰক পৰাভূত কৰি এগৰাকী অসম সন্তানে কেনেকৈ ক'ব পাৰে যে কেঞ্চাৰ এটা দুৰাৰোগ্য ৰোগ নহয়, কেঞ্চাৰ মাথো এটা ৰোগ। গতিকে আজি এই কথাখিনি পাতিম। গতিকে কেঞ্চাৰক জয় কৰা এগৰাকী সাহসী অসম সন্তান আমাৰ সৈতে উপস্থিত আছে। গতিকে ৰুণাক্ষী, প্ৰথমেই আপোনাক মই সুধিব খুজিম যে কেঞ্চাৰক সঁচাকৈয়ে পৰাভূত কৰিব পাৰিনে? অবভিয়াছলি পাৰে। হয়, গতিকে আপুনি কওকচোন যে আমাৰ বহুতেই ভাবে যে কেঞ্চাৰ হ'ল মানে মানসিকভাৱে ভাগি পৰে, গতিকে কেঞ্চাৰ মানে তেওঁ ভাবে যে মৃত্যু সমাগত, কিন্তু আপোনাৰ মতে সেই কথা নহয় জানো? গতিকে আমি কেঞ্চাৰক পৰাভূত কৰিবলৈ এগৰাকী ব্যক্তিয়ে মানসিকভাৱে কেনেকৈ নিজক প্ৰস্তুত কৰিব লাগে? কেঞ্চাৰ, চবেই কেঞ্চাৰৰ কাৰণেই মৰেনে? প্ৰথম কুৱেশ্যনটো সেইটো। আজিকালিতো বহুত কিছুমান চিটুৱেশ্যনছ এনেকুৱা হয় কি মানুহ ঢুকায়, ৰাইট? তো আমিতো লাইফ স্পেন এটা লিখিয়ে আনিছোঁ। তো মানুহে কেঞ্চাৰত মৰে, বহুতখিনি মানুহে কেঞ্চাৰত মৰে কিয়? অনলি বিকজ অফ দে থিংক কি কেঞ্চাৰ ইজ এ ডেথ চেণ্টেঞ্চ, ৰাইট? তো কেঞ্চাৰ ডেথ চেণ্টেঞ্চ নহয়, কিন্তু কেঞ্চাৰৰ আমি মৰোঁ কিয়? বিকজ আমি ভয় কৰোঁ, হয়নে? তো আমি সেই বস্তুটো একচেপ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট কি আমি এইটো ছাৰ্ভাইভেল মোডটো অন কৰিব লাগিব। আমাৰ যোনটো ছাৰ্ভাইভেল ইনষ্টিংক্ট বুলি কওঁ, আমি মোড বুলি কওঁ, সেইটো আমি অন কৰি পেলাই আগবাঢ়ি কেনেকৈ ফাইট কৰিম
আমি সেইটোহে ভাবিব লাগে না কি আমি ভয়ত কি হ'ব এতিয়া মোৰ কিহৰ কাৰণে হ'ল এইবিলাক কুৱেশ্যন সুধি নিজকে দুৰ্বল কৰাতকৈ বেটাৰ আমি কেনেকৈ ফেচ কৰিম এই চিটুৱেশ্যনটো বিকজ কেঞ্চাৰ ইজ অলছ' চিটুৱেশ্যন বেমাৰ হয় কিন্তু চিটুৱেশ্যন হয় ৰাইট তো সেই চিটুৱেশ্যনটো আমি কেনেকৈ পজিটিভ কৰিম উইথ আৱাৰ থটছ আমি যেনেকৈ ভাবিম সেনেকৈ চিটুৱেশ্যনটো পজিটিভ বা নেগেটিভ হ'ব হয় নাই তো আমি সেইটো পজিটিভলি চোৱাটো বহুত ইম্পৰ্টেণ্ট হয় কি মই ফাইট কৰিমেই মই জীয়ামেই নট বিকজ খালি মোৰ নিজৰ কাৰণে সকলো কাৰণে যোনে মোক বহুত বেছি ভাল পায় তো সেইটো পজিটিভলি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট তেতিয়াহে কিন্তু ডক্টৰছখিনিয়ে আপোনাক হেল্প কৰিব পাৰিব আৰু প্লাছ আপোনাৰ যিখিনি মেডিচিনছ ল'ব সেইটোৱে আপোনাক হেল্প কৰিব হয় ন হয় মানে পজিটিভ হোৱাটো খুব দৰকাৰ নহয় বহুত বেছি দৰকাৰ বহুত চেলেঞ্জিং হয় মই নকওঁ কি ইটছ ভেৰি ইজি বহুত চেলেঞ্জিং হয় পজিটিভ থকা মটিভেটেড থকা সহজটো একোৱেই নহয় আমি সৰুৰ পৰা যে পৰীক্ষাবিলাক দি আহিছোঁ হয় গতিকে সহজটো একো নহয় ভগৱানে একেবাৰে আমাক সহজকৈ পঠিওৱা নাই আমাক যুদ্ধ কৰিবলৈকে পঠাইছে নহয় আৰু মোৰ কৰ্ণেল চেণ্ডাৰ্ছৰ এটা উক্তি মনত পৰিছে কৰ্ণেল চেণ্ডাৰ্ছে কৈছিল মানুহ নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয় একদম সঁচা কথা গতিকে প্ৰথমে ভাবিব লাগিব যে মই জয়ী হ'মেই গতিকে কেঞ্চাৰেই হওক বা বেলেগ ৰোগো হওক কিন্তু প্ৰথমে সেই পজিটিভিটিটো আহিব লাগিব যে মই ইমান সুন্দৰ জীৱন এটা মানে মোক প্ৰকৃতিয়ে দিছে বা ঈশ্বৰে দিছে গতিকে মই এই সুন্দৰ জীৱনটোক মই মুঠতে মই জীয়াই থাকিব লাগিব সুন্দৰ জীৱনটোক আৰু সেইবাবে মই এই ৰোগকো মই পৰাভূত কৰিব লাগিব নহয় জানো গতিকে পজিটিভ হোৱাটো খুবেই দৰকাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে আপোনাৰ সেই ষ্ট্ৰাগল বা আপোনাৰ সেই ফাইটটোৰ কথা আমি অকণমান থুলমূলকৈ জানিব পাৰিম নেকি অবভিয়াছলি 2023ত মোৰ ডায়েগন'চিছ হৈছিলে ব্ৰেষ্ট কেঞ্চাৰ ফাৰ্ষ্ট ষ্টেজ আছিলে বাট ট্ৰিপল নেগেটিভ গ্ৰেড আৰু ষ্টেজ বহুত ডিফাৰেণ্ট হয় গ্ৰেড হৈছে আমি চাওঁ আমাৰ দেহত থকা হৰমন যোনটো আমাৰ সেইটো টেষ্ট কৰে ব্লাডত টেষ্ট কৰে চ' ষ্টেজ হৈছে আপোনাৰ বডিত কিমান স্প্ৰেড কৰিছে আৰু গ্ৰেড হৈছে কিমান এগ্ৰেছিভ হয় কেঞ্চাৰটো তো সেইটো মোৰ ট্ৰিপল নেগেটিভ আছিলে আৰু গ্ৰেডটোৱে আপোনাৰ ডিফাইন কৰে কি কোনটো আপুনি ট্ৰিটমেণ্ট ল'ব পাৰিব আপুনি কোনটো ট্ৰিটমেণ্ট দিব ডক্টৰছে তো সেইকাৰণে মোক কেম'থেৰাপি দিছিলে 16টা কেম'থেৰাপি ফাৰ্ষ্ট তাৰপিছতে মোৰ অপাৰেশ্যন হ'ল তাৰপিছতে 25 ৰাউণ্ডছ অফ ৰেডিয়েশ্যন দিয়া হ'ল মোক কেম'থেৰাপি পিৰিয়ডটো ইটছ ভেৰি চেলেঞ্জিং এভৰি ডে আপুনি নিজকে মটিভেট কৰি ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ আপোনাৰ ফিজিকেল যোনটো লুক সেইটো এণ্টায়াৰলি ডিফাৰেণ্ট হৈয়ে যায় এণ্ড প্লাছ ইট অলছ' ফিজিকেল খালিতো নহয় মেণ্টেলি আপোনাক শ্বেটাৰ্ড কৰি দিয়ে তো আপুনি নিজকে কেনেকৈ কাম কম্প'জড ৰাখি সেই ট্ৰিটমেণ্ট পিৰিয়ডটো অভাৰকাম কৰি পেলাই ওলাই আহিব পাৰে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ মাইণ্ড কেনেকৈ আমি সেই সময়ত মাইণ্ডটোক পজিটিভ কৰি ৰাখি কি নাই আই হেভ টু ফাইট মোৰ কাৰণে এভৰি ডে ৱাজ আ চেলেঞ্জ এনেকুৱা দিন আছিলে কি মই বিচনাৰ পৰা উঠিবও পৰা নাছিলোঁ কাৰণ ইমান বেছি বডি ডিটাৰেট কৰি যায় ইমান পেইন হয় মুখৰ ভিতৰত গোটেই ওলাই যায় এইবিলাক চিল্কাবিলাক ওলাই যায় খাব নোৱাৰোঁ ৰেডিয়েশ্যনৰ সময়ত গোটেই মোৰ স্কিনটো পিল অফ হৈ গৈছিলে ডিঙিৰ যোনটো পাইপলাইন সেইটো অকণমান স্কুইজ হৈ যায় খাবলৈ বহুত প্ৰব্লেম হৈছিলে তো ইট ৱাজ ৰিয়েলি ভেৰি চেলেঞ্জিং এভৰি ডে মই উঠোঁ আৰু মই আই হেভ টু বি মটিভেটেড পজিটিভ থাকিব লাগিব আই হেভ টু ফাইট টুডে আজি মই কেনেকৈ ৰাতিপুৱা উঠিয়ে মই নিজকে চাই পেলাই কওঁ আই লাভ মাই চেল্ফ কাৰণ ইটছ ভেৰি ইম্পৰ্টেণ্ট আপুনি নিজকে কেনেকৈ একচেপ্ট কৰে নিজৰ চেঞ্জেছবিলাক কেনেকৈ একচেপ্ট কৰি পেলাই কেনেকৈ আপুনি লৈ যায় মোক সেইটো বস্তু বহুত শিকিলোঁ মই কি নিজকে ছেল্ফ লাভ কৰিবলৈ শিকিলোঁ মই আই নেভাৰ নিউ দেট কেনেকৈ নিজকে ভাল পাই পেলাই কেনেকৈ এটা পিৰিয়ডটোক কেনেকৈ অভাৰকাম কৰিব লাগে সেইটো মোক শিকালে কেঞ্চাৰে চ' ইট ৱাজ ভেৰি পেইনফুল এণ্ড টু বি ভেৰি ষ্ট্ৰং মানে মাইণ্ডটোক বহুত ষ্ট্ৰং ৰাখিব লাগে সেই সময়ত বহুত ষ্ট্ৰং ৰাখিব লাগে কাৰণ যদি আপুনি ফিজিকেল পেইনটো মাইণ্ডৰ লগত এটাচ কৰি দিয়ে নহয় তেতিয়া আপুনি এটা ব্ৰেকিং পইণ্ট আহিয়ে যায় চবৰ লাইফত সেই পিৰিয়ডটোত তো ইটছ ভেৰি ইম্পৰ্টেণ্ট টু বি পজিটিভ গতিকে আপোনাক এইখিনি সময়ত সুধিব খুজিছোঁ যে সেইখিনি সময়ত আপুনি কিবা প্ৰাণায়াম বা এনেকুৱা মেডিটেশ্যন এনেকুৱা ধৰণৰ কিবা সহায় লৈছিল নেকি
আপুনি চাওক আমি পজিটিভ কেনেকৈ থাকিম মানুহেতো চব মানুহে কয় কি পজিটিভ থাকিব লাগে পজিটিভ থাকিবি আমি পজিটিভলি যাম কিন্তু কেনেকৈ থাকিম আমি তো সেইটো কাৰণে আমি হেল্প লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ প্ৰথমটো হৈছে আমাৰ এনভাইৰনমেণ্ট আমাৰ ছাৰাউণ্ডিং মানুহখিনিও হয় যিসকল শুভাকাংক্ষী একজেক্টলি আমাৰ লগত যোনে অকলটো কেঞ্চাৰটো খালি পেচেণ্টৰ কাৰণে নাহে ইট কামছ টু দ্য হোল ফেমিলি সেই যোনটো এটা কেনেকুৱা লাগে ন কেঞ্চাৰ বুলি কোৱাৰ লগে লগে এটা মানুহৰ শিভাৰিং এটা আহি যায় বডিৰ ভিতৰত তো সেই পিৰিয়ডটো খালি পেচেণ্টজনেই খালি ফাইটাৰজনেই খালি ফেচ নকৰে তেওঁৰ লগত থকা ছাৰাউণ্ডিং মানুহখিনিয়ে পেৰেণ্টছ ফেমিলি মেম্বাৰ্ছ ফ্ৰেণ্ডছ এভৰিৱান চবেই সেই পেইনটো কেৰি কৰিয়ে ফেচ কৰে তো প্ৰথম হৈছে আমাৰ ছাৰাউণ্ডিং মানুহখিনি পজিটিভ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট লাইক আপোনাৰ যদি কিবা মনত কুৱেশ্যন আছে আপুনি ডক্টৰজক সোধক আপুনি আহি পেলাই সেই পেচেণ্টক ডোণ্ট ফিল পিটি অন দ্য পেচেণ্ট কি আহা কি হৈ গ'ল কেতিয়াও এনেকৈ ক'ব নালাগে সদায় এটা ভাল এটা কি বুলি ক'ম মই পজিটিভ এটা চেণ্টেঞ্চ কৈ আপুনি বস্তুটো আৰম্ভ কৰিব লাগে নেভাৰ ফিল পিটি অন দ্য কেঞ্চাৰ ফাইটাৰ্ছ কাৰণ তেতিয়া কি হয় নহয় তেতিয়া মানে কেঞ্চাৰ ফাইটাৰজনৰ ভিতৰত অকণমান হ'লেও এটা ইম্পেক্ট পৰি যায় তো ফাৰ্ষ্ট হৈছে ছাৰাউণ্ডিংটো বহুত পজিটিভ থাকিব লাগে প্লাছ মই মেডিটেশ্যন ধৰক 8-9 years আগৰ পৰাই আৰম্ভ কৰি দিছিলোঁ এণ্ড আই এম ভেৰি মাছ স্পিৰিচুৱেল তো মই সেই সময়ত নিজকে পজিটিভ ৰাখিবৰ কাৰণে মই বহুত ব্ৰেথ ৱৰ্ক কৰিছিলোঁ ব্ৰেথ ৱৰ্ক মানে উশাহ নিশাহ যোনখিনি প্ৰাণায়াম বুলি কয় সেইখিনি কৰিছিলোঁ মই মেডিটেশ্যন কৰিছিলোঁ মই ট্ৰান্সেণ্ডেণ্টেল ব্ৰেথ ৱৰ্ক মেডিটেশ্যন কৰিছিলোঁ ট্ৰান্সেণ্ডেণ্টেল ব্ৰেথ ৱৰ্ক মেডিটেশ্যন মানে হৈছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ আমি কেম'থেৰাপি ল'লে আমাৰ বডিত বহুত টক্সিনছ স্প্ৰেড হয় তো ট্ৰান্সেণ্ডেণ্টেল ব্ৰেথ ৱৰ্কে কি কৰে সেই ব্ৰেথ ৱৰ্কৰ থ্ৰু দি সেই উশাহ নিশাহৰ থ্ৰু দি মই টক্সিনছখিনি মোৰ মুখৰ পৰা উলিয়াই আছিলোঁ ছ' দেট সেই ইম্পেক্ট ছাইড ইফেক্টছ যোনখিনি হয় সেইখিনি যাতে কমকৈ হয় তো মই সেইখিনি কৰিছিলোঁ মই অকণমান ফিজিকেল এক্সাৰচাইজ কৰিছিলোঁ মই বহুত বেছি নেচাৰৰ লগত টাইম স্পেণ্ড কৰিছিলোঁ বহুত বেছি ছান মুন প্লাণ্টছ কাৰণ আমাৰ সূৰ্য আৰু চন্দ্ৰৰ আমাৰ যোনখিনি এনাৰ্জি আমাৰ দেহৰ ভিতৰত আছে সেইখিনি বেলেঞ্চ কৰি ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট সেই পিৰিয়ডত আৰু বহুত এনাৰ্জিও আমি নেচাৰৰ পৰা ল'ব পাৰোঁ তো তাৰ টেকনিক্স আছে বহুত তো মই সেনেকৈয়ে মোৰ নিজৰ এনাৰ্জি লেভেলটো যাতে আপলিফ্ট হৈ থাকে মই সেইকাৰণে বাহিৰত গৈ পেলাই বহুত সময় ধ্যান কৰিছিলোঁ নেচাৰৰ লগত নিজকে কানেক্ট কৰি হয় তো মই বহুত সেনেকৈয়ে মই নিজকে আপলিফ্ট কৰি ৰাখিছিলোঁ মনলৈ এটা প্ৰশ্ন আহিছে যে আপুনি ভগৱান বিশ্বাস কৰেনে বা ভগৱান বিশ্বাস যদি কৰে তাৰ পিছৰ কথাখিনি গম পাম বাৰু মোৰ প্ৰশ্নটো এতিয়াই মই কৈ থৈছোঁ যদি ভগৱান বিশ্বাস কৰে তেতিয়াহ'লে সেই ভগৱান বিশ্বাসে আপোনাক এই যুদ্ধখন চলাই নিয়াৰ ক্ষেত্ৰত কিবা সহায় কৰিছিলনে মই বহুত বেছি ভগৱান বিশ্বাস কৰোঁ আৰু বহুত বেছি সহায় কৰিছে মোক বহুত বেছি নিজকে পজিটিভ ৰখাটোতো মোক বহুত বেছি হেল্প কৰিছে মই শিৱ ভক্ত হয় তো মোৰ এনেকুৱা লাগিলে কি এনি টাইম তেওঁ মোৰ লগতেই আছে আৰু সেই দেখি মই ইমান চাগে হাঁহি ফূৰ্তি কৰি চবকে হাঁহি ফূৰ্তি কৰাও ৰাখিলোঁ সেই সময়ত আৰু মই সেই সময়তো মানুহক মেডিটেশ্যন শিকাই মই মেডিটেশ্যন কোচ হয় তো সেই সময়তো মই মানুহক কাউন্সেলিঙো কৰি আছিলোঁ মেডিটেশ্যনো শিকাই আছিলোঁ মানুহৰ প্ৰব্লেমছো মই ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ তো সেই হাঁহি ফূৰ্তি কৰি মোৰ যদি মই নিয়াব পাৰিছিলোঁ সেই গোটেই বছৰটো মোৰ লাগে কাৰণ মোৰ ওচৰত শিৱৰ শক্তি আছিলে শিৱ মোৰ লগতেই আছিলে মই সেইটো বহুত বেছি ফিলো কৰিছোঁ তেওঁৰ প্ৰেজেঞ্চ বহুত এনেকুৱা মিৰাকলছো হৈছে মোৰ লগত মই বহুত বিশ্বাসী আৰু মই ভাবোঁ কি চাগে সেই বিশ্বাসতে বহুত মানুহে বহুত ছিটুৱেশ্যনো ফেচ কৰিবলৈ কাৰণে পজিটিভলি সেই এনাৰ্জিটো পায় হয় এতিয়া মোৰ এটা প্ৰশ্ন মনলৈ আহিছে যে 2023 আপুনি প্ৰথম গম পাইছিল যে আপুনি কেঞ্চাৰৰ এগৰাকী ৰোগী হয় আৰু আজি এতিয়া 2025 আগষ্ট নহয় জানো গতিকে 2 বছৰ এই 2 বছৰত আপুনি আৰোগ্য লাভ কৰিলেই ইতিমধ্যে গতিকে এনেকুৱা কেইটা গুণৰ কাৰণে আপুনি ইমান সোনকালে আৰোগ্য লাভ কৰিছে এই ৰোগটোক পৰাভূত কৰিব পাৰিছে এনেকুৱা কেইটা গুণৰ কাৰণে বা কোনকেইটা পইণ্টৰ কাৰণে আপুনি ইমান সোনকালে পৰাভূত কৰিব পাৰিছে বুলি আপুনি ভাবে আচ্ছা
প্ৰথমটো হৈছে একচেপ্টেঞ্চ কি মই যি হৈছে মোৰ লাইফত মোৰ ভালৰ কাৰণে হৈছে সেই থটটো মই সদায় সৰুৰ পৰা ইনকালকেট কৰিছিলোঁ মোৰ লাইফত সদায় মই এটা যি নহওক কেলে মোৰ লাইফত মই সদায় এটা কাৰণেই ভাবিছিলোঁ কি যি হৈ আছে মোৰ কাৰণে ভালৰ কাৰণে হৈ আছে যদি প্ৰকৃতিয়ে মোক কিবা এটা দিছে ছিটুৱেশ্যন মোৰ নিজৰ আপলিফমেণ্টৰ কাৰণে মোৰ চ'ল গ্ৰ'থৰ কাৰণে তো ফাৰ্ষ্ট হৈছে একচেপ্টেঞ্চ কি এটা ৱৰ্ড এটা আছে অমৰ ফটি বুলি লেটিন ৱৰ্ড হয় সেইটোৱে হৈছে সেইটোৰ মিনিং হৈছে আপুনি লাইফত একচেপ্টিং লাইফ এজ ইট ইজ মানে লাইফটোত যেনেকৈ ছিটুৱেশ্যন আহিছে কোনো নেগেটিভ কোনো থট আপুনি নিদি পেলাই সেইটো বস্তু গ্ৰহণ কৰক তো সেইটো বস্তু মই মোৰ লাইফত বহুত বেছি মই ইউজ কৰিছিলোঁ প্ৰেক্টিছ কৰিছিলোঁ ফাৰ্ষ্ট সেইটো ছেকেণ্ড হৈছে মই নিজকে ছাৰেণ্ডাৰ কৰিছিলোঁ শিৱৰ আগত কি নিজকে সমৰ্পণ হয় সমৰ্পণ কৰি দিছিলোঁ মই কি তুমি দিছা আৰু তুমিয়ে লৈ যোৱা মোক মোৰ হাতখন ধৰি তুমিয়ে লৈ যোৱা কাৰণ মই জানো কি এইটো জীৱন আত্মাটো তোমাৰেই হয় দেহাটো মই লৈ আহিব পাৰিছোঁ কিন্তু আত্মাটো তোমাৰেই হয় তো তুমি যেনেকৈ বিচাৰিছা মই সেনেকৈয়ে কৰিম তুমি খালি মোক গাইড কৰা আৰু তুমি মোক সেই শক্তিখিনি দিয়া তুমি যদি কিবা এটা মোক দিছা ছিটুৱেশ্যন ফেচ কৰিবৰ কাৰণে সেই শক্তিখিনি তুমিয়ে দিবা মোক তো মই নিজকে ছাৰেণ্ডাৰ কৰি দিছিলোঁ তেওঁৰ আগত কি তুমিয়ে কৰা যি কৰা আৰু যিমানখিনি মই এগৰাকী হিলাৰ হয় তো মই যিমানখিনি হিলিং শিকিছিলোঁ মডালিটিজ বহুতকেইটা আমাৰ হিলাৰখিনিয়ে বহুতখিনি আমি শিকিব লাগে লাইক ৰেকি হিলিং হওক কোৱাণ্টাম মাইণ্ড হিলিং হওক মই ৰেকি হিলাৰ নহয় মই কোৱাণ্টাম মাইণ্ড হিলাৰ হয় প্লাছ মই চিম্বল লৈ পেলাই হিলিং কৰোঁ তো মই যিমানখিনি হিলিং মডালিটিজ শিকিছিলোঁ মোৰ এনেকুৱা লাগিলে কি চাগে ভগৱানে সেইটো পৰীক্ষা লৈছে নেকি মোৰ কি তুমি প্ৰথমতে এক্সপিৰিয়েঞ্চ কৰা তাৰপিছতে তুমি লোকক শিকাব পাৰিবা তো মই গোটেই হিলিং মডালিটিজখিনি নিজৰ ওপৰতেই মই এপ্লাই কৰিছিলোঁ এণ্ড ইট ৰিয়েলি হেল্প মি কি মই তেতিয়াৰ পৰা এতিয়ালৈ চাগে ড্ৰাষ্টিকেল ডিফাৰেঞ্চ এটা মই নিজকে ফিল কৰিছোঁ আৰু মোক ৰিকভাৰীত বহুত বেছি হিলিং প্ৰেক্টিচেছখিনি বহুত বেছি হেল্প কৰিলে মই টাইচি এনাৰ্জি ইউজ কৰোঁ নিজৰ কাৰণে তো থাৰ্ড ইজ দেট আৰু মোৰ কাৰণে সদায় যিকোনো ছিটুৱেশ্যন নাহওক কেলে ছিটুৱেশ্যনছ নিউট্ৰেল বুলি মই ভাবোঁ মোৰ থটছে সেইটোক চাৰ্জ কৰে উইথ পজিটিভিটি এণ্ড নেগেটিভিটি মই ভাবোঁ কি মোৰ লাইফত যদি কিবা ছিটুৱেশ্যন আছে ইটছ এন এক্সাম ফৰ মি আৰু মই চেষ্টা কৰোঁ সেই এক্সামটো 100% মাৰ্ক লৈ পেলাই পাছ কৰাটো ছ' ডেট মই ভাবোঁ কি মোৰ সেইটো স্পিৰিচুৱেল গ্ৰ'থ হ'ব আৰু ইউনিভাৰ্ছে মোক সেই টেষ্টটো লৈছে যেনেকৈ প্ৰমোশ্যন এটা পাবলৈ কাৰণে বহুত কিবা এটা আপুনি কৰিব লাগিব অফিচত বা মই যদি কিবা ক্লাছ 10ৰ পৰা 11লৈ যাবলৈ বিচাৰোঁ তো আই হেভ টু গিভ এক্সাম তো মই ভাবোঁ কি মোৰ স্পিৰিচুৱেল প্ৰেক্টিছত চাগে মই কিবা এটা আপলিফ্ট পাম বহুত কিবা এটা এৱাৰ্ড পাম ভগৱানৰ পৰা শিৱৰ পৰা তো সেইটো মোৰ কাৰণে এটা টেষ্ট হয় গতিকে আপুনি ভাবেনে যে ইয়াৰ 2023ৰ আগৰ হয় এই ঘটনাটোৰ আগৰ ৰুণাক্ষী আৰু এই ঘটনাটোৰ পিছৰ ৰুণাক্ষী এটা ডিফাৰেঞ্চ আছে বহুত বেছি ড্ৰাষ্টিকেল ডিফাৰেঞ্চ মই বহুত নিজকে দেন এণ্ড নাও বুলি যোনটো কয় মই নিজকে বহুত ডিফাৰেণ্ট ফিল কৰোঁ হয় 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 দৰ্শকৰ মাজত যদি কোনো ব্যক্তিয়ে আপোনাৰ সৈতে কথা পাতিব খোজে বা আপোনাৰ যদি দিহা পৰামৰ্শ ল'ব খোজে বা হিলিং এই সম্পৰ্কে যদি কিবা জানিব খোজে বা তেওঁলোকে ল'ব খোজে গতিকে আমি তেনেকুৱা এটা কিবা ফোন নম্বৰ আমি দিব পাৰিম নেকি অবভিয়াছলি মই একচুৱেলি এতিয়া মই কাউন্সিলৰ হয় মই আগতে এগৰাকী গেষ্ট লেকচাৰাৰ হিচাপে চাকৰি কৰি আছিলোঁ ইউনিভাৰ্চিটি এখনত মই PhD কৰি আছিলোঁ বাট যেতিয়া মোৰ কেঞ্চাৰ ডায়েগন'চিছ হ'ল বা ট্ৰিটমেণ্ট আৰম্ভ হ'ল মোৰ লাগিলে কি মই মোৰ পাৰ্পাছটো পাই গ'লোঁ ইটছ আ ডিফাৰেণ্ট পাৰ্পাছ ফৰ মি তো মই সেইখিনি তাতে স্থগিত ৰাখিলোঁ মই এগৰাকী এতিয়া মেডিটেশ্যন কোচ হয় মই গ্ৰাফলজিষ্ট হয় মই হিলাৰ হয় NLP প্ৰেক্টিশ্যনাৰ হয় আৰু চবতছে ইম্পৰ্টেণ্ট মই কাউন্সিলাৰ হয় বেচিকেলি মই কেঞ্চাৰ পেচেণ্টছখিনিৰ লগত ডিল কৰোঁ তো ইউ কেন টেক মাই নম্বৰ মইতো ভালেই পাম তো আপোনাক এতিয়াই দিব লাগিব আপুনি ফোনতো কৈ দিব পাৰিব ফোন নম্বৰটো এতিয়া দিব লাগিব হয় 8328997279 আকৌ এবাৰ কৈ দিয়ক 8328997279 হয় গতিকে আপোনাৰ সৈতে যদি কোনো আমাৰ দৰ্শকৰ মাজত যদি কোনো ব্যক্তি আমি আপোনালোকে কথা পাতিব খোজে গতিকে পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু যদি সঁচাকৈ যদি কিবা কথা আছে তেতিয়া পাতিব নহয় জানো কাৰণ সকলো মানুহে ব্যস্ত থাকে নহয় জানো গতিকে মেছেজো কৰিব পাৰিব নম্বৰটো নহয় জানো এনেকুৱা কথা গতিকে সকলোখিনি কথাই তেওঁৰ লগত পাতিব পাৰিব হয় ৰুণাক্ষী মোৰ এতিয়া মনলৈ এটা প্ৰশ্ন আহিছে যে আমি যদি ভাবোঁ যে এই
যদি কিবা এটা ভালকৈ যদি আমি মনৰ পৰা আমি ভাবোঁ যে এই বস্তুটো মোক লাগে, হয় যদি সেইটো সঁচাকৈ তাৰ হৃদয়ৰ সমস্ত সততা আৰু পবিত্ৰতাৰে যদি আমি হয়। কিবা এটা বস্তু বিচাৰোঁ, হয় তেতিয়াহ'লে আপুনি ভাবেনে যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডই আমাক সেই বস্তুটো দিবলৈ আগ্ৰহী? একদম সঁচা কথা এইটো। সেইটোক দুটা ল আমাৰ ইউনিভাৰ্চত বহুতকেইটা 12টা ল আছে, যোনটো ল লৈ পেলাই আমি আমাৰ লাইফটো আমাৰ জীৱনটো আমি ধুনীয়াকৈ গঢ়ি তুলিব পাৰোঁ। তো তাৰে ভিতৰত দুটা ল আপুনি কৈছে, এটা হৈছে ল অফ এট্ৰেকশ্যন, এটা হৈছে ল অফ মেনিফেষ্টেশ্যন। তো আপুনি যিমান ডেডিকেটেডলি যিমান নিজৰ এনাৰ্জিটো লগাব কিবা এটা বস্তু পাবলৈ কাৰণে, ইউনিভাৰ্ছে বহুত হেল্প কৰে আপোনাক। আৰু সেইটো কাৰণে আপুনি ইউনিভাৰ্ছৰ লগত এলাইন থাকিব লাগিব। চাওক, আপোনাৰ সেইটো কাৰণে আপুনি যেনেকৈ এক্সাম্পল এটা দিওঁ মই, যদি আপুনি কাৰোবাক হেল্প কৰিছে আৰু আপুনি হেল্প কৰাৰ পিছত আপুনি এটলিষ্ট এটা গ্ৰেটিটিউড বিচাৰে তেওঁৰ পৰা, না কি আপুনি বিচাৰে কি যাত কৰিলে আৰু ন তেওঁ। তো আপুনি যদি সেই গ্ৰেটিটিউডটো যদি আপুনি ইউনিভাৰ্ছকো দেখায়, তেতিয়াহ'লে ইউনিভাৰ্ছে অবভিয়াছলি আপোনাক প্ৰতিটো মুহূৰ্ততে আপোনাক হেল্প কৰিবই কৰিব। আৰু যদি আপুনি ভাবিব, যদি আপুনি কিবা এটা বস্তু আপুনি একদম মনেৰে বিচাৰিছে, বহুত আপুনি পোৱা নাইকিয়া, তো ভাবিব কি ইদাৰ আপোনাক ইউনিভাৰ্ছে সেই বস্তুটো দিবলৈ কাৰণে বহুত আপোনাক কি বুলি কয় পেচেঞ্চ দিছে, চ' পজিটিভ এনাৰ্জিজ আপোনাক প্ৰিপেয়াৰ কৰি আছে সেই বহুত ডাঙৰ বস্তুটো পাবলৈ কাৰণে। তো আপুনি ধৈৰ্য ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট। হয় হয়। আৰু আপুনি কিবা মালাডাল পিন্ধি আছে? হয়, ৰুদ্ৰাক্ষ মালা। হয়, গতিকে তাৰ কিবা কাৰণ আছে নেকি? অঁ আছে। এডাল মালা মোক মোৰ গুৰুজীয়ে দিছিলে বহু বছৰ আগতে। মই মেডিটেশ্যন 8 বছৰমানৰ আগৰ পৰাই মই 8-9 বছৰমানৰ আগৰ পৰাই মই আৰম্ভ কৰিছিলোঁ। নাই, মই ক'ব নোৱাৰিম, মোক বেয়া নাপাব, ভুৱনেশ্বৰৰে হয়। তো তেওঁ মোক, মই যিহেতু বহুত শিৱৰ ভক্ত, তো ৰুদ্ৰাক্ষটোৱে কয়, আপোনালোক জানিবই চাগে, সকলোৱে জানেই আজিকালি কি শিৱৰ এক্সটেচি টিয়াৰ বুলি কয়, মানে বিৰাট সুখী হৈ গৈছিলে তেওঁ। তেতিয়া তেওঁৰ চকুৰ পানী যোনটো ওলাইছিলে আৰু পৃথিৱীত আহি পৰিছিল, তেতিয়া ৰুদ্ৰাক্ষ গছ হৈছিলে। তো এইটো পাঁচমুখী ৰুদ্ৰাক্ষ তেওঁ মোক দিছিলে ৰাখিবৰ কাৰণে। খালী মই জব কৰিছিলোঁ আৰু ভগৱানৰ ঘৰত ৰাখি দিছিলোঁ। যেতিয়া মোৰ ডায়েগন'চিছ হ'ল, মই সদায় এডাল মোৰ হাতত মাৰি পেলাই কেম'থেৰাপি ল'বৰ কাৰণে গৈছিলোঁ। এবাৰ কি হ'ল, ইয়াৰ পৰা এটা ৰুদ্ৰাক্ষ নিজে সৰি পৰিলে। তো এইটো কয় কি, যদি আপোনাৰ এটা পেইন পিৰিয়ড গৈ আছে আৰু যাক আপুনি আৰাধ্য বুলি মানে, মই যিহেতু শিৱক আৰাধ্য বুলি মানো, সেই আৰাধ্যই যদি আপোনাৰ সেই পেইন পিৰিয়ডটো লৈ গৈছে, আপোনাক শক্তি দিছে সেইটো ফেচ কৰিবৰ কাৰণে, আৰু যদি আপুনি স্পিৰিচুৱেলি গ্ৰ' কৰিছে, তেতিয়া আপোনাৰ ৰুদ্ৰাক্ষমালাৰ পৰা এটা ৰুদ্ৰাক্ষ বা দুটা ৰুদ্ৰাক্ষ ওলাই গুচি যায় বুলি কয়। তো তেতিয়াৰ পৰা আৰু মই এডাল পিন্ধাৰ পিছত যেনেকুৱা লাগিলে কি মোক বহুত বেছি শক্তি মই পাই আছোঁ মোৰ দেহাত, মোৰ ট্ৰিটমেণ্টটো ল'বলৈ কাৰণে। আৰু মই মোৰ আৰাধ্যক মোৰ নিজৰ লগতে মই বহুত ফিল কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু বহুত বেছি, মই যিহেতু আগতেও মই কৈছোঁ, বহুত মিৰাকলছো হৈছে মোৰ লগত। তো তেতিয়াৰ পৰা মই এডাল মোৰ পৰা বেলেগ নকৰোঁ আৰু মই সদায় মোৰ লগতে ৰাখোঁ জড়িত কৰি। হয় 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 হয়। গতিকে আপুনি বৰ্তমান ভুৱনেশ্বৰত থাকে, আৰু আপোনাৰ আমি খবৰবিলাক পাওঁ, যিহেতু আমি এনেকুৱাও খবৰ পাইছোঁ বা দেখিছোঁ যে আলোচনীৰ বেটুপাততো আপুনি এগৰাকী মটিভেশ্যনেল স্পীকাৰ হিচাপে আলোচনীৰ বেটুপাতত আপোনাৰ আলোকচিত্ৰ আহিছে। গতিকে আমি অকণমান আপোনাৰ ব্যস্ততাৰ বিষয়ে জানিব পাৰোঁ নেকি ভুৱনেশ্বৰত? ডেফিনেটলি। যিহেতু মই এতিয়া কাউন্সিলৰ হয়, তো ক্ৰিয়া ফাউণ্ডেশ্যন বুলি NGO এটাই মোক এপ্ৰ'চ কৰিলে, ক'লে কি মই যোনখন হস্পিটেলত মই ট্ৰিটমেণ্ট চলি আছিলে মোৰ সেইখন হস্পিটেলে মোক মটিভেশ্যনেল স্পীকাৰ হিচাপে মোক মাতিছিলে, মটিভেশ্যনেল স্পীকাৰ হিচাপে। তো তাৰপিছতে ক্ৰিয়া ফাউণ্ডেশ্যন বুলি NGO এটাই এপ্ৰ'চ কৰিলে কি আপুনি হায়াৰ কৰিব বিচাৰিলে মোক, বাট মই পাৰ্মানেণ্টলি নিবিচাৰিলোঁ তেওঁৰ লগত তেখেতৰ কাম কৰিব কাৰণে। তো মই এজ এ ভলেণ্টিয়াৰ মই কাম কৰোঁ। তো মই এজ এ মটিভেশ্যনেল স্পীকাৰ মই হস্পিটেলত যাওঁ, আৰু মই ডক্টৰছ আৰু নাৰ্ছখিনিও মই অকণমান ট্ৰেইনিং দিওঁ ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে, কেনেকৈ কেঞ্চাৰ পেচেণ্টছখিনিৰ লগত ডিল কৰিব লাগে। কাৰণ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কি ডক্টৰছখিনি পজিটিভ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট। যদি ডক্টৰছখিনি
ভাল হৈ যাব বুলি কয় তেতিয়া পেচেণ্টখিনি এটা ডিফাৰেণ্ট লেভেল অফ মানে এটা কনফিডেঞ্চ লেভেল হাই হৈ যায় তো সিহঁতকো মই ট্ৰেইন কৰোঁ তো সেনেকেই থ্ৰু ক্ৰিয়া ফাউণ্ডেশ্যনে মোৰ নামটো তাতে অকণমান ফেমাছ হ'ল চবেই গম পালে তো মোক এই কেঞ্চাৰ ডে দিনাখনে মোক এপ্ৰ'চ কৰিলে নিউজ পেপাৰতো মোৰ নাম আহিছে এজ এ কেঞ্চাৰ ফাইটাৰ এণ্ড অলছ' এজ এ মটিভেশ্যনেল স্পীকাৰ আৰু মেগাজিনতো মোক ইন এ ফ্ৰণ্ট পেজ মোৰ আহিছে ফটো আৰু আমাৰ ষ্টৰিও আমাৰ এনেকৈ পাব্লিছ হৈছে পুনৰবাৰ আপোনাক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ হয় এই মুহূৰ্তত এটা প্ৰশ্ন মনলৈ আহিছে যে যিহেতু আপুনি এগৰাকী মটিভেশ্যনেল স্পীকাৰ হিচাপে আপুনি কাম কৰি আছে আমাৰ অসমৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা মই ভাবিছোঁ এই মুহূৰ্তত প্ৰাথমিক পৰ্যায়ত বাৰু মাক দেউতাকৰ সান্নিধ্যত থাকে বা তেওঁলোকৰ তত্বাৱধানত থাকে যেতিয়া লাহে লাহে ডাঙৰ হয় উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক বা কলেজ পৰ্যায় পাইগৈ সেই ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে শক্তিশালী হোৱাটো কিমান প্ৰয়োজন এই ক্ষেত্ৰত স্কুল বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ কিবা কৰিবলগীয়া আছে নেকি আৰু বা আপুনি এই মুহূৰ্তত অভিভাৱকসকলক কি ক'ব খোজে যে তেওঁলোকৰ সন্তানৰ মানসিক শক্তিৰ বাবে তেওঁলোকে মুখামুখিভাৱে বহি কিবা কথা পাতিছেনে বা তেওঁলোকে সন্তানক লৈ পেলাই কিবা অনুশীলন কৰিছেনে তেনেকুৱা এই গোটেইখিনি কথা সাঙুৰি কিবা এটা মেছেজ আপুনি দিব নেকি হয় ষ্টুডেণ্টছখিনিৰ কাৰণে মই প্ৰথমতে ক'ব বিচাৰোঁ আজিকালি ষ্টুডেণ্টছখিনিয়ে পটককৈ ষ্ট্ৰেছ লৈ লয় হয় হয় এইটো কিন্তু একেবাৰে সঁচা কথা কেতিয়াবা আমি দেখোঁ যে কিছুমান নহ'বলগীয়া ঘটনাও ঘটে যিবোৰ ঘটনা হয়তো অকণমান ধৈৰ্য সহকাৰে চালি জাৰি চোৱা হ'লে হয়তো তেওঁ ইমান বেয়া সিদ্ধান্ত এটাও নল'লে তেনেকুৱা আমি নেতিবাচক খবৰবিলাক আমি পাই থাকোঁ হয় নিশ্চয় তাৰপিছত প্ৰথমটো হৈছে ইম'চনেল এৱেৰনেছ আজিকালি ল'ৰা ছোৱালীখিনিৰ মাজত আমি দেখা পাওঁ কি সিহঁতি নিজকে বহুত লুকুৱায় বিকজ অফ দ্য ফিয়াৰ অফ জাজমেণ্ট কি মোক কোনে কি ক'ব মোৰ ফ্ৰেণ্ডছখিনিয়ে মোক হাঁহিব তো সেই বস্তুটো বুলিং বহুত বেছি বাঢ়ি গৈছে আজিকালি তো সেই বস্তুটোৰ কাৰণে ষ্টুডেণ্টছখিনিয়ে কি কৰে নিজকে লুকুৱাব আৰম্ভ কৰিছে আৰু সেইকাৰণে আমি সিহঁতৰ ষ্ট্ৰেছ লেভেলটো বহুত হাই দেখা পাওঁ আৰু এনেকুৱা কিছুমান ঘটনাও কৰি দিয়ে যোনখিনি কৰিব নালাগে সিহঁতি তো তাৰ কাৰণে সিহঁতক প্ৰথমৰ পৰাই সৰু মানে যেতিয়াৰ পৰা সিহঁতি মেচিয়ৰ অকণমান বুজি পোৱা হয় তেতিয়াৰ পৰাই সিহঁতৰ ষ্ট্ৰেছ মেনেজমেণ্টটো শিকোৱা স্কুলত আৰু মহাবিদ্যালয়বিলাকত বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ মানুহে নাজানে নিজৰ ইম'শ্যনছটো হেণ্ডেল কেনেকৈ কৰিব লাগে কেনেকৈ বেলেঞ্চত আনিব লাগে সিহঁতে নাজানে সিহঁতে কোপিং মেকানিজমবিলাক নাজানে তো সিহঁতৰ যেতিয়া এনেকুৱা লাগে কি ন মই লাইফটো আৰু ফেচ কৰিব পৰা নাইকিয়া কাৰণ সিহঁতৰ কাৰণে সেই ইমান অকণমান বয়সতে সিহঁতৰ লাগে কি জীৱনটো শেষ তো সেই মাইণ্ডটো ক'ৰ পৰা আহিছে ফাৰ্ষ্ট অফ অল আমি জানিবলৈ কাৰণে সেইটো দৰকাৰ কাৰণ চাগে সিহঁতৰ ঘৰুৱা চাগে চিটুৱেশ্যনবিলাকো সেনেকুৱা সিহঁতে কিবা ফেচ কৰি আছে যোনটো সিহঁতে ক'ব পৰা নাইকিয়া আৰু এটা কি হয় ছ'চাইটিৰ ষ্টিগমা এটা আছে কি যদি কাউন্সিলাৰ চাইক'লজিষ্টৰ ওচৰত যদি লৈ যায় তেনেহ'লে পাগল ৰাইট তো ডেটছ এ ষ্টিগমা এইটো এটা বহুত ভুল ধাৰণা চবকে কাউন্সেলিং দৰকাৰ হয় তো আমি সিহঁতৰ মাইনিউট এজ আ পেৰেণ্টছখিনিৰ কাম হৈছে ল'ৰা ছোৱালীখিনিৰ যোনখিনি মাইনিউট বিহেভিয়াৰেল ডিফাৰেঞ্চেছ হৈ আছে চেঞ্জেছ হৈ আছে সেইখিনি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট আজিকালি পেৰেণ্টছখিনি আই এম চৰি মই ক'ব নালাগে আজিকালি পেৰেণ্টছখিনিয়ে নিজক লৈ বহুত বেছি ব্যস্ত বহুতখিনি পেৰেণ্টছ তো সিহঁতে কি কৰে ল'ৰা ছোৱালীটো পঢ়ি আছে ল'ৰা ছোৱালীটো ফ্ৰেণ্ডছৰ লগত ফুৰিবৰ কাৰণে গৈছে মোবাইলটো দি দিয়ে কিন্তু সিহঁতে নাচায় কি মোবাইলত কি কৰি আছে ৰাইট তো সেইখিনি অকণমান ধ্যান দিয়াটো ল'ৰা ছোৱালীৰ মাইনিউট ডিফাৰেঞ্চেছ ফিজিকেল ডিফাৰেঞ্চেছ হওক বিহেভিয়াৰেল ডিফাৰেঞ্চেছ হওক মুড ছুইংছ হওক সেইবিলাক অকণমান মাইনিউটলি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ সেই অকণমানে যদি আমি ইগন'ৰ কৰোঁ তেতিয়াহ'লে বহুত এনেকুৱা ঘটনা ফেচ কৰিব লগা হৈ যায় যোনখিনি আমি ফেচ কৰিব নালাগে এণ্ড এজ এ মেনেজমেণ্টৰ কাম হৈছে সৰুৰ পৰা নহয় শিকাব লাগে কি নিজকে কেনেকৈ কেৰি কৰিব যোনখিনি মই ক'লোঁ ইম'চনেল ইণ্টেলিজেঞ্চ বহুতখিনি মানুহে নাজানে কি তাহাঁতি কি ফিল কৰি আছে মই যেতিয়া কাৰোবাক সোধোঁ কি কিবা চিটুৱেশ্যন এটা ফেচ কৰি আহিছে এজ এ যেতিয়া আহে কাউন্সেলিং কৰিবৰ কাৰণে তো মই যেতিয়া সুধিম কি ঘৰত যি লাগিছে আপুনি কি ফিল কৰিছে তো আনচাৰ ইজ দেট কি মোৰ এনেকুৱা লাগিলে কি মই মাৰি দিম
কিন্তু সেইটো থিংকিংহে ৰিয়েকশ্যন ফিল কি কৰিছে সেইটো কিন্তু বুজি নাপায় হা তেতিয়া মই আকৌ খং উঠিছিলে দুখ লাগিছিলে কি হৈছিলে কৈছে খং উঠিছিলে কৈছে এক্সেক্টলি তো থিংকিং কেন বি ইন 2-3 sentences কিন্তু ফিলিং এটাই ৱৰ্ড হ'ব তো সেইখিনি মানুহে ডিফাৰেঞ্চিয়েট কৰিব নাজানে তো আমি সৰুৰ পৰাই আমাৰ যোনটো স্কুলৰ মেনেজমেণ্ট হওক বা কলেজৰ মেনেজমেণ্ট হওক সিহঁতি এটা ক্লাছ ৰাখিব লাগে মানুহৰ চাইক'লজিটো বুজিবৰ কাৰণে কি আমি কেনেকৈ ষ্ট্ৰেছ কেনেকৈ হয় ফিল কি হয় কেনেকৈ আমি ফেচ কৰিব পাৰোঁ কেনেকৈ নিজকে কণ্ট্ৰল ৰাখিব পাৰোঁ তাৰ কাৰণে যি টেকনিক্স অকণমান শিকাব লাগে সেইখিনি আৰু ফিজিকেল এক্টিভিটিজ কৰাব লাগে আজিকালি ল'ৰা ছোৱালীখিনি কি হয় ছ'চিয়েল যোনটো আমাৰ আগতে বাহিৰত খেলিবলৈ যাওঁ ছ'চিয়েল এটা আমাৰ গ্ৰুপ থাকে আজিকালি ষ্টুডেণ্টছখিনি ঘৰতে লেপটপ লৈ বহি যায় মোবাইল লেপটপ লৈ বহি যায় তো যিমানেই নিজকে অ'পেন আপ ৰাখিব সিমানেইতো ইম'শ্যনছখিনি আগতে আমি কোনোবা থাকে ফ্ৰেণ্ড খং উঠিলে ভেৰভেৰাই গালি পাৰি দিলোঁ আমি হয় নাই আজিকালি কিন্তু নিজকে যিমান ক্ল'জ ৰাখিব বিচাৰে সিমানেই ক্ল'জ ৰাখে আৰু তেতিয়াই মেণ্টেল প্ৰব্লেম আৰম্ভ হয় মেণ্টেল ইলনেছ আৰম্ভ হয় তো ইটছ ভেৰি ইম্পৰ্টেণ্ট কি আমি স্কুলৰ পৰাই আমি ক'পিং মেকানিজমটো শিকাব লাগে ষ্ট্ৰেছ হ'লে আমি কেনেকৈ ফেচ কৰিব লাগে সেইবিলাক শিকাব লাগে দেৰ শুড বি এ ক্লাছ ফৰ দেট হয় হয় আৰু মোৰ কেতিয়াবা এনেকুৱা লাগে যে ধৰক আমিও সৰুতে কি কৰিছিলোঁ আমি খেলিছিলোঁ ক'ৰবাত মাছ ধৰিব গৈছিলোঁ হয়নে ক'ৰবাত বৰশী মাৰিব গৈছিলোঁ আমি খেলা ধূলা লগৰীয়াৰ লগত খেলা ধূলা আবেলিটো মানে আমি কেৱল খেলা ধূলা এইবিলাকতে কটাইছিলোঁ নহয় জানো প্ৰকৃতিৰ সান্নিধ্যত আছিলোঁ আমি সূৰ্যাস্ত দেখিছিলোঁ মানে আমি সূৰ্যোদয় দেখিছিলোঁ নহয় জানো আমি ৰাতিপুৱাৰ সেই গোটেই পৰিৱেশটো দেখিছিলোঁ নহয় জানো চৰাই চিৰিকটিৰ কল কাকলি দেখিছিলোঁ নহয় জানো এটা বিনন্দীয়া পৰিৱেশ গতিকে আজিৰ এটা সৰু ল'ৰা বা ছোৱালী সন্তান তেওঁ বাৰু সূৰ্যোদয় দেখি পাইছেনে নহয় জানো তেওঁ বাৰ সূৰ্যোদয়ৰ সেই সময়ৰ বিনন্দীয়া ৰূপটো দেখি পাইছেনে গতিকে তেওঁ মাক দেউতাক দুয়ে চাকৰি কৰে গতিকে মাক দেউতাকে সময়ো নাপায় নহয় জানো কিন্তু এদিনটো সময় পায় দেওবাৰ নহয় জানো দেওবাৰটোত এটা সময় পায় গতিকে আমি আচলতে কথাখিনি আমি মনতহে পেলাই দিছোঁ নহয় জানো কাৰোবাক জ্ঞান দিয়াৰ ধৃষ্টতাও আমাৰ নাই গতিকে ডক্টৰ চেমুৱেল জনছনে কৈছিল আমি সদায় নতুন নতুন কথা শিকি থকাতকৈ আগতে শিকা কথাবোৰ মনত পেলাই থাকিবলৈ চেষ্টা কৰাটো বেছি প্ৰয়োজন নহয় জানো আমি কথাখিনি মনতহে পেলাই দিছোঁ এতিয়া আমাৰ সন্তানক আমি মোবাইলটো আমাক সকলো লাগিব সময়ৰ লগত খোজ মিলাই আমি আগবাঢ়িব লাগিব গতিকে আমি আপোনাৰ সন্তানে মেইল এটা কেনেকৈ পঠাব লাগে সেই কথাও জানিব লাগিব আমাক গোটেই সকলো বস্তুখিনি লাগিব ইণ্টাৰনেটৰ জ্ঞানখিনিও লাগিব কিন্তু লগতে এইটো কথাও জানিব লাগিব দেহা থাকিলেহে বেহা একদম সঁচা গতিকে স্বাস্থ্যই পৰম ধন হেল্থ ইজ দ্য আল্টিমেট ৱেল্থ বুলি কয় গতিকে যদি দেহাটোৱে ভাল নাথাকে তেতিয়া আপোনাৰ সন্তানে কেনেকৈ ফাইট কৰিব আজিৰ এই জটিল পৃথিৱীখন নহয় জানো গতিকে কেৱল ইণ্টাৰনেটৰ জ্ঞানখিনিৰে আপোনাৰ সন্তানে যুদ্ধ সম্পূৰ্ণ কৰিব পাৰিব জানো জানো গতিকে আমি সৰুৰ পৰাই আমাৰ অভিভাৱকসকলক আমি অনুৰোধ কৰিম এই অনুষ্ঠানটোৰ জৰিয়তে ৰ'দৰ জৰিয়তে যে আপোনালোকে আপোনালোকৰ সন্তানক সূৰ্যোদয়ৰ সেই বিনন্দীয়া ৰূপটো দেখুৱাবলৈ চেষ্টা কৰক সেয়া আপোনাৰ কৰ্তব্য নহয় জানো সূৰ্যোদয়ৰ সেই বিনন্দীয়া ৰূপ সূৰ্যাস্তৰ সেই বিনন্দীয়া ৰূপ দেখুৱাবলৈ চেষ্টা কৰক প্ৰকৃতিৰ সান্নিধ্যত নিবলৈ চেষ্টা কৰক এডাল গছে আমাক জীয়াই ৰাখিছে সেই কথাটো আপোনাৰ সন্তানক শিকাওক যে কেনেকৈ এডাল গছে আমাক জীয়াই ৰাখিছে নহয় জানো দিনৰ পিছত দিন বছৰৰ পিছত বছৰ গোটেই জীৱনটো একে ঠাইতে থাকি নিজৰ কাৰণে নহয় আমাৰ কাৰণে কিবা কৰি আছে যদি দিছে অক্সিজেন নহয় জানো আমাৰ কাৰণেই দিছে যদি ফল দিছে আমাৰ কাৰণেই দিছে যদি ফুল দিছে আমাৰ কাৰণেই দিছে একদম একে ঠাইতে ৰৈ আছে সেই গছডালে কিন্তু ধৈৰ্য হেৰুওৱা নাই একদম সঁচা কথা আৰু আমি গোটেইখিনি পায়ো আমি ধৈৰ্য হেৰুৱাইছোঁ নহয় জানো গতিকে প্ৰকৃতিৰ সান্নিধ্যত থাকিবলৈ আপোনালোকৰ সন্তানক সৰুৰ পৰাই শিকাওক আৰু যি সন্তানে সৰুৰে পৰা প্ৰকৃতিৰ সান্নিধ্যত থাকিবলৈ পাৰিছে বা প্ৰকৃতিৰ সৈতে মুখামুখি হৈছে সেই সন্তানক আপুনি 10টা আইফোন দি দিয়ক তেওঁ একচেপ্ট নকৰিব তেওঁ হয়তো সেইটো একচেপ্ট নকৰিব কাৰণ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো আমাৰ বহু সন্তানে দেখিয়ে পোৱা নাই নহয় জানো যদি সেই প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো আপোনাৰ সন্তানে দেখিয়ে পোৱা নাই গতিকে আপোনাৰ সন্তানে আইফোনেই বিচাৰিব নহয় জানো এক্সেক্টলি আপোনাৰ 10+ সন্তানে বাইক এখনেই বিচাৰিব কাৰণ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটোৰ সৈতে আপোনালোকে তেওঁক মুখামুখি কৰি দিয়া নাই জীৱনটো আচলতে কি জীৱনটোৰ আমাৰ উদ্দেশ্য কি লক্ষ্য কি
এই বিশ্ব ব্ৰহ্মাণ্ড যে এটা নিয়মত চলি আছে এই গোটেই কথাবিলাকৰ সৈতে আপোনাৰ সন্তানক যদি আপুনি মুখামুখি কৰি দিব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে আপোনাৰ বহুত কষ্ট কমি যাব একদম সঁচা হয় জানো হয় কি ক'ব এই কথাখিনিৰ ওপৰত আপোনাৰ যোনটো কথা ক'লে গছ মই তাৰ এটা মই ক'ব বিচাৰিছোঁ মোৰ লাইফত লগত কানেক্টেড মই যিহেতু কৈছোঁৱে আপোনাক মই নেচাৰৰ লগত বহুত বেছি টাইম স্পেণ্ড কৰোঁ মোৰ ঘৰত বহুত বেছি গছ মই ফুল গছ লগাওঁ আৰু এনাৰ্জি আপুনি যোনফালে আপোনাৰ থটটো যাব বা যোনফালে আপুনি যাৰ লগত যেতিয়াকৈ এতিয়া মই আৰু আপুনি বাৰ্তালাপ কৰি আছোঁ আমাৰ এটা কানেকশ্যন হৈ গৈছে এনাৰ্জেটিক কানেকশ্যন এটা হৈ গৈছে তো সেনেকৈ আপুনি যদি ফুলৰ লগতো বা গছৰ লগতো বাৰ্তালাপ কৰে তো এটা এনাৰ্জেটিক ফিল্ড এটা ক্ৰিয়েট হয় কানেকশ্যন এটা হয় তো সেনেকৈয়ে মই মোৰ যিমানখিনি ফুল গছ আছে মই সদায় কথা পাতোঁ সিহঁতৰ লগত পানী দিওঁ আই লাভ ইউ বুলি কওঁ সিহঁতক হাগ কৰোঁ আৰু ডাঙৰ গছৰ লগত ডাঙৰ গছ থাকিলেতো মই বিৰাটেই ভাল পাওঁ হাগ কৰিব কাৰণ যেতিয়া আপুনি হাগ কৰিব ন আপুনি সেই গছডালৰ এনাৰ্জিটো ফিল কৰিব শক্তিটো ফিল কৰিব আৰু আপোনাৰ শক্তিও নেগেটিভ শক্তি যদি আছে কিবা যদি আপোনাৰ এনেকুৱা ল' ফ্ৰিকুৱেঞ্চিজ শক্তি আছে সেই গছজোপাই টানি লৈ ল'ব তো কি হ'ল মোৰ যেতিয়া ডায়েগন'চিছ ফেব্ৰুৱাৰী মোৰ ডায়েগন'চিছ হৈছে তাৰ আগত জানুৱাৰী মানত মোৰ ঘৰত একুৱেৰিয়ামো আছে একুৱেৰিয়ামত থকা গোটেইখিনি মাছ মৰি গৈছে আৰু মোৰ যিমানকেইজন গছ আছিলে গোটেই গছবিলাক মৰি গৈছিলে তো দেট ইজ দ্য কানেকশ্যন উই হেভ উইথ দ্য নেচাৰ তাৰমানে কি হয় আপুনি যেতিয়া গছখিনি আপুনি ঘৰত ৰাখিছে আপোনাৰ এটা কানেকশ্যন হৈ গৈছে প্ৰথমতে সেই গছ আৰু ঘৰত থকা পেটছখিনিয়ে আপোনাৰ যদি কিবা বিপদ এটা আহিব লৈছে সেই বিপদখিনি লৈ লয় নিজৰ গাত তো মোৰ গোটেই গছখিনি মৰি গৈছিলে তাৰপিছতে মই যেতিয়া আকৌ আনিলোঁ নতুনকৈ গছ আনিলোঁ মই বহুত কান্দিছিলোঁ তেতিয়া গছ যেতিয়া মৰি গৈছে তাৰপিছতে নতুন গছ লগালোঁ এতিয়া চবেই ধুনীয়াকৈ জীয়াই আছে ফ্লাৱাৰিং আৰু এটা মানে কেনেকুৱা আচৰিত আপোনালোকে ৰিলতো চাগে দেখিছে আপুনি যেতিয়া গছৰ লগত কানেকশ্যন কৰিব যেতিয়া আপুনি সুধিব তই মোক ভাল পাওঁ নেপাওঁ কিবা এটা চিম্বল কিবা এটা দেখা কি মোক ভাল পাওঁ নে নাপাওঁ মই সেনেকৈ এটা টেষ্ট কৰিছিলোঁ মোৰ গছৰ লগত মই গছজোপাৰ ওচৰত হাতখন দেখাই পেলাই মোক ক'লোঁ তুমি যদি মোক ভাল পোৱা মোক তুমি টাচ কৰা আৰু বিশ্বাস কৰক গছজোপা সেই সময়তে ইটছ আ চিনক্ৰনাচিটি ফ্ৰম দ্য ইউনিভাৰ্ছ বুলি কওঁ সেই সময়তে বতাহ এজাক আহিছে অকণমান লাহেকৈ ব্ৰিজ বুলি কৈ জানে লাহেকৈ এটা ছফ্ট বতাহ আহিছে আৰু গছজোপা আহি মোৰ হাতত এনেকৈ চুই পেলাই কৈছে তো তেতিয়া মই কৈছোঁ থেংক ইউ তুমি মোক ইউ লাভ মি বেক তো সেইবিলাক কানেকশ্যন আমি সৰুৰ পৰা আমাক শিকাব লাগে আচলতে হা আৰু ইণ্টাৰনেটৰ বিষয়ে যোনটো ক'লে আপুনি ইণ্টাৰনেটত আমি ভাল বস্তু শিকিব পাৰোঁ বেয়া বস্তু শিকিব পাৰোঁ হয় নাই তো আমি কেনেকৈ প্ৰয়োগ কৰিছোঁ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এজ আ পেৰেণ্ট আমাৰ কৰ্তব্যটো কি আছে চাব লাগে কি আমাৰ ল'ৰা ছোৱালীখিনি কি ইউজ কৰি আছে সেইখিনিত তো পঢ়া শুনাতটো ইউজ কৰিলে বহুত ভালেই কিন্তু আজিকালি ছ'চিয়েল মিডিয়াটোৱে মানুহক বহুত বেছি মেণ্টেলি ডিপ্ৰেছড কৰি দিয়ে কাৰণ কম্পেৰিজনটা আহি যায় তো সেইকাৰণে ল'ৰা ছোৱালীখিনিক সদায় এটা টাইম লিমিট দি দিব লাগে কি ইমানখিনিয়ে ল ফোনটো যদি ইউজ নকৰে এখন ভাল কিতাপেই পঢ়ে কিমান বেছি মটিভেশ্যন দিয়ে ন মই সেই টাইম পিৰিয়ডত মই বহুত ভাল ভাল কিতাপো পঢ়িছিলোঁ এখন হৈছে তাৰ ভিতৰত টিউজডেজ উইথ মৰি বহুত বেছি টিউজডেজ উইথ মৰি মানে সাংঘাতিক এখন মানে পজিটিভ এনাৰ্জি দিয়া এখন কিতাপ বহুত বেছি মোক ইনস্পায়াৰ কৰিছিলে সেইখন কিতাপে আৰু এখন কিতাপ পঢ়িছিলোঁ দ্য পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড মাৰ্ফি ডক্টৰ মাৰ্ফি জোচেফ মাৰ্ফিৰ কিতাপ সেইখন আৰু এখন হৈছে উই আৰ প্লেচিবো সেইখন এখন কিতাপ এই তিনিখন কিতাপে মোক বহুত বেছি ইনস্পায়াৰ কৰিছিলে সেই সময়ত গতিকে কিতাপে আমাক এগৰাকী শিক্ষাগুৰুৰ দৰে আমাক শিক্ষা দিব পাৰে নহয় জানো গতিকে এই অনুষ্ঠানটো চাই থকা মই ছাত্ৰ ছাত্ৰীসকল তোমালোকক অনুৰোধ কৰিম তোমালোকে মোবাইলটো লোৱা তোমালোকক সকলোখিনি বস্তু লাগিব কিন্তু তাৰ সমান্তৰালভাৱে তোমালোকে হাতত এখন কিতাপো তুলি লোৱা আৰু এটা অনুৰোধ মোৰ অভিভাৱকসকললৈ শ্ৰদ্ধাৰ অভিভাৱকসকললৈ আপোনালোকে হাতত কিতাপ তুলি ল'লেহে আপোনাৰ সন্তানে হাতত এখন কিতাপ তুলি ল'ব নহয় জানো গতিকে কাৰণ মাক দেউতাককে সন্তানে অনুসৰণ কৰে নহয় জানো কাৰণ সেইখন পঢ়াশালীৰ পৰাই তেওঁলোকে লাহে লাহে স্কুল বা বিদ্যালয়লৈ যাব নহয় জানো গতিকে প্ৰথম পঢ়াশালীখন কিন্তু নিজৰ ঘৰখন নহয় জানো গতিকে আপুনি কৰা প্ৰত্যেকটো কামৰ প্ৰভাৱ আপোনাৰ সন্তানৰ ওপৰত পৰিব একদম সঁচা কথা নহয় জানো তেনেকুৱা গতিকে মই
আমি এই অনুষ্ঠানটোৰ জৰিয়তে মই অভিভাৱকসকলক অনুৰোধ কৰিম যে আপোনালোকেও কিতাপ পঢ়া অভ্যাস কৰক, আপোনালোকেও য়োগা কৰা অভ্যাস কৰক, আপোনালোকেও মেডিটেশ্যন প্ৰাণায়াম কৰা অভ্যাস কৰক, আপোনালোকেও ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক, সূৰ্যোদয় আপোনালোকেও উপভোগ কৰক। আপোনালোকে কৰা প্ৰত্যেকটো কামৰ প্ৰভাৱ আপোনাৰ সন্তানৰ ওপৰত পৰিব, কাৰণ মাক দেউতাকে নিজৰ সন্তানৰ কাৰণে হিৰো হিৰইন নহয় জানো, নহয় জানো? গতিকে সেই কথাটো কিন্তু আমি মনত ৰাখিব লাগিব। গতিকে আমি অনুষ্ঠান লাহে লাহে শেষ কৰিম। আমি ভাবিছোঁ যে আমাৰ অনুষ্ঠানটোৰ জৰিয়তে খুব সুন্দৰ বাৰ্তা এটা আমাৰ দৰ্শকসকলৰ মাজলৈ গৈছে, আৰু যিটো আমি পাতিছিলোঁ যে আমি পজিটিভ হৈ থকাটো আমাৰ খুব জৰুৰী, নহয় জানো? জন ৰাস্কিনৰ এটা উক্তি মোৰ মনত পৰিছে এই মুহূৰ্তত। জন ৰাস্কিনে কৈছিল যে মই জীৱনত এনে এটা ভুল বা নিৰ্বোধ কাম কৰি পোৱা নাই যিটো কামে মোৰ ক্ষতি নকৰাকৈ আছে, বা মোৰ আনন্দ হৰণ কৰা নাই, বা মোৰ বোধ শক্তি হ্ৰাস কৰা নাই। আনহাতে অতীতত মই যিমানবোৰ ভাল কাম কৰিছিলোঁ বা ভাল হ'বলৈ চেষ্টা কৰিছিলোঁ, সেই আটাইবোৰ কামৰ সুফল মই আজিও ভোগ কৰি আছোঁ, নহয় জানো? গতিকে মই এটা ভাল কাম কৰিছোঁ, লগে লগে মই তাৰ ফলটো নাপাবও পাৰোঁ, কিন্তু এদিন যে তাৰ ফলটো মই পাম সেইটো কিন্তু সেইটো নিশ্চিত, নহয় জানো? মই আজি যদি কিবা এটা বেয়া কাম কৰিছোঁ, পৃথিৱীৰ কোনো মানুহে মোক দেখা নাই, ঈশ্বৰেতো দেখি আছে বাৰু। এটা সৰ্বশক্তিমান শক্তি এটাই অনবৰতেই মনিটৰ কৰি আছে বাৰু। যি নহওক, তেওঁতো আমাক সকলো সময়তে ক্ষমাই কৰি দিব বিচাৰে, নহয় জানো? একেবাৰে নোৱাৰিলেহে তেওঁ আমাক পানিছমেণ্ট এটা দিয়ে, নহয় জানো? ঠিক আছে, পৃথিৱীৰ কোনো মানুহে নেদেখিলে আপুনি এটা কোঠাৰ ভিতৰত আপুনি এটা কিবা পাপ কৰিলে, সেই বেয়া কামটো আপোনাৰ ফলটো আপুনি আজি নাপালে, কিন্তু এদিন যে তাৰ ফলটো পাব সেইটো কিন্তু নিশ্চিত। কাৰণ ছাৰ আইজাক নিউটনৰ তৃতীয় গতিসূত্ৰটোৰ মই তাৰ যিটো ৰিজাল্টটো মই সকলোতে দেখা পাওঁ, নহয় জানো? এভৰি একশ্যন হেজ এ ৰিয়েকশ্যন, নহয় জানো? প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, নহয় জানো? গতিকে আমি আমাৰ আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটাই বাৰ্তা দিব খোজোঁ যে পৃথিৱীখন বৰ সুন্দৰ, জীৱনটো আমাৰ বৰ সুন্দৰ। আমি ধৈৰ্য নেহেৰুৱাই আমি সাহসেৰে আমি জীৱনটোৰ মুখামুখি হোৱা উচিত। আৰু এটা কথা আমাৰ কাৰণে খুব ভাল যে জীৱন খন্তেকীয়াভাৱে সি ইমান মাদকতাময়, নহয় জানো? জীৱনটো খন্তেকীয়া, আমিতো পাৰ্মানেণ্ট নহয়, নহয় জানো? গতিকে দুখটো কেনেকৈ পাৰ্মানেণ্ট হ'ব? আমি নিজেই পাৰ্মানেণ্ট নহয়, নহয় জানো? গতিকে আপোনাৰ দুখটো কেনেকৈ পাৰ্মানেণ্ট হ'ব? গতিকে আমি কথাবিলাক সদায় আমি যদি ভাগ বতৰা কৰি লওঁ, মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকৰ যদি কিবা প্ৰব্লেম হৈছে তোমালোকে নিজৰ মাক দেউতাকক কোৱা, হয়? মা দেউতাক কোৱা। মা দেউতাক যদি ক'ব নোৱাৰা নিজৰ বাইদেউ দাদাক কোৱা, যদি নহ'লে ভাল বন্ধুক কোৱা, নহ'লে সেই বন্ধুৰ মাক দেউতাকক কোৱা, কাৰোবাক কোৱা। কাৰোবাক ক'লে নিজৰ দুখখিনি পাতল হ'ব, কিন্তু তোমালোকে সেই দুখৰ বোজাটো নিজে নিজে লৈ নাথাকিবা, নহয় জানো? লৈ থাকিলে তোমালোকৰ কি হ'ব পাৰে, তোমালোক অকণমান দুৰ্বল হৈ পৰিব পাৰা, তেনেকুৱা কথা। আৰু প্ৰতিটো সমস্যাৰেই এই পৃথিৱীত কি আছে, এটা চলিউশ্যন আছে, সমাধান আছে, নহয় জানো? গতিকে আমি অনুষ্ঠান সামৰিম। আপুনি কিবা এটা ক'ব বিচাৰিছে? আপুনি যোনটো কথা ক'লে কি দুৰ্বল হৈ পৰিব, ষ্ট্ৰেছৰ কাৰণে আমাৰ যিমানবিলাক ডিজিজ, ইলনেছটো এটা এবনৰ্মেল কথা, হেল্ডি থকাটোহে নৰ্মেল। তো আমাৰ কিন্তু মাইণ্ডটো, আমাৰ মেণ্টেল ষ্টেটাছটো সদায় আমাৰ ফিজিকেল ষ্টেটাছৰ লগত কানেক্টেড। তো কেঞ্চাৰটো কিন্তু সেনেকেই হয়, ডায়েবেটিছো উইথ দ্য ষ্ট্ৰেছেই হয়, ঠিক আছে? তো ষ্ট্ৰেছ যেতিয়া আমি ল'ম, আমাৰ দেহৰ ভিতৰত এটা হেভক এটা ক্ৰিয়েট হয়, এটা ইণ্টাৰনেল ষ্টৰ্ম এটা ক্ৰিয়েট হয়। তো কেঞ্চাৰো হয় উইথ দ্য ফিলিং অফ ৰিজেণ্টমেণ্ট। আৰু ৰিজেণ্টমেণ্ট মানে এনেকুৱা এটা ফিলিং, কিবা আপুনি পাব লাগে কিন্তু আপুনি ডিপ্ৰাইভড হৈ আছে, পোৱা নাইকিয়া। তো যোনটো দুখ বা যোনটো খং, কোনোবাই আপোনাক দুখ দি আছে, হিউমিলিয়েট কৰি আছে, আপুনি তাৰ কৰিব পৰা নাই একো। তো যোনখিনি আপোনাৰ ভিতৰত আপুনি তৰ্পি আছে ন ভিতৰত, তো সেই যোনটো খং আমি ভিতৰত আমি ৰাখোঁ, এক্সপ্ৰেছ নকৰোঁ, তো সেইটোৱে গৈ পেলাই আমাৰ দেহৰ ভিতৰত অক্সিজেন লেভেলটো বহুত কম কৰি দিয়ে। আৰু যিহেতু যেতিয়া অক্সিজেনেটেড যদি নহয় আমাৰ দেহাটো, অক্সিজেন যদি লেভেলটো কম থাকে ভিতৰত, তেতিয়া আমাৰ চেলবিলাকে গ্ৰ' কৰিব নোৱাৰে। তো সেনেকৈ আমাৰ কেঞ্চাৰ চেলবিলাক গ্ৰ' কৰে। অ'কে, তো সেইকাৰণে ষ্ট্ৰেছ মেনেজমেণ্ট কৰাটো মই সকলোকে কওঁ সেইটো কথা। আমাৰ ডায়েবেটিছো হয় ষ্ট্ৰেছৰ কাৰণে, আমাৰ থাইৰয়ডটো হয়, এইবিলাক ফিলিং কিহৰ কাৰণে আপুনি কি ফিল কৰি আছে সেইটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু সেই ফিলিংটো হিল কৰাটো ঠিক কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নহ'লে আপোনালোকৰো সকলো আজিকালি ডিজিজ, ইলনেছ ইমান বাঢ়িছে কিয় মানুহৰ? কাৰণ ষ্ট্ৰেছ লেভেলটো বাঢ়ি গৈ আছে মানুহৰ। তো সেইকাৰণে ষ্ট্ৰেছ ফ্ৰী থকাটো বহুত বেছি ইম্পৰ্টেণ্ট।
এতিয়া ধৰক আমাৰ শনিবাৰটো আহিলে, উইকেণ্ড আহিলে আমাৰ হয়। আমি কি কৰোঁ যে এতিয়া চিনেমা এখন চাব লাগিব, হয় শনিবাৰটো দেওবাৰটো মুঠতে আমি কেনেকৈ শ্বপিং মল যাম, চিনেমা চাম, এইবিলাক আমাৰ সকলো কৰিব লাগিব নহয় জানো, হয়, কাৰণ হয়। এণ্টাৰটেইনমেণ্টটো আমাৰ কাৰণে Obviously প্ৰয়োজনীয় নহয় important, জানো? very important. কিন্তু আমি এইটো কথাও মনত ৰাখিব লাগিব যে আমাৰ কাৰণে যেনেকৈ উইকেণ্ড আহিলে আমি যে বাধ্যতামূলক আমি কৰি লৈছোঁ যে আমি শ্বপিং মল যাম বা এখন চিনেমা চাবলৈ যাম, হয় গতিকে আমি এনেকুৱা বাধ্যতামূলক কৰি ল'ব লাগিব যে আমি আমাৰ সন্তানক লৈ আমি প্ৰকৃতিৰ সান্নিধ্যলৈ যাম। হয় কাৰণ মই বাৰে বাৰে আমি এই আলোচনাটো বাৰে বাৰে কৈ আছোঁ যে যদি প্ৰকৃতিৰ সান্নিধ্যলৈ নাযাওঁ তেতিয়াহ'লে কিন্তু আমাৰ নিস্তাৰ নাই। হয় আৰু যদি আমি খেলা ধূলা বা পৰিশ্ৰম বা ফিজিকেল এক্টিভিটিজ কিবা নকৰোঁ, হয় শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম নকৰোঁ, তেতিয়াহ'লেও কিন্তু আমাৰ নিস্তাৰ নাই, হয় নহয় জানো? হয়। গতিকে এই নিস্তাৰ নোহোৱা কামখিনি কিন্তু আমি কৰিবই লাগিব। কৰিব লাগিব। আমাক লাগিব সুস্থ মনোৰঞ্জন, হয়। আমাক লাগিব প্ৰকৃতিৰ সান্নিধ্য, হয়। নহয় জানো? আমাক লাগিব খেলা ধূলা, শাৰীৰিক পৰিশ্ৰম, ব্যায়াম। এই কথাখিনি যদি আমি বেলেঞ্চত ৰাখিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ এগৰাকী সন্তান তেওঁ কেতিয়াও হতাশ নহয়, তেওঁ কেতিয়াও জীৱনত কিবা নেতিবাচক সিদ্ধান্ত নলয়, হয় তেওঁ সদায় তেওঁৰ জীৱনটো খুব সুন্দৰভাৱে পাৰ হৈ যাব পাৰিব, একদম নহয় সঁচা জানো? হয় গতিকে আমি ৰণাক্ষী আমি আগলৈও আপোনাৰ সৈতে কথা পাতিম আৰু ইতিমধ্যে আপোনাৰ ফোন নম্বৰটো আমাৰ দৰ্শকসকলে পাইছে। গতিকে আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে, কাৰণ ৰণাক্ষী মাত্ৰ কেইদিনমানৰ কাৰণে অসমত আছে, তেওঁ আকৌ তেওঁৰ কৰ্মস্থলীলৈ যাব, তেওঁ উৰিষ্যালৈ যাব। আৰু এই মুহূৰ্তত মই আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, আপোনাৰ তাৰ স্থানীয় ভাষাটো আপুনি ক'ব মই পাৰে ন? জানো খুব সুন্দৰকৈ পাৰে, হয় নহয় পাৰোঁ জানো? হয় হয়। গতিকে ভাষা জনাটো বোলে এটা খুব ভাল এটা কথা, নহয় জানো? হয় আমি যিমান ভাষা জানো আমাৰ কাৰণে সিমান ভাল, সিমানেই আৰু প্ৰতিটো ভাষাই আমাৰ কাৰণে শ্ৰদ্ধেয়, হয়, নহয় জানো? হয়। গতিকে ৰণাক্ষীক আমি আমাৰ খুব ব্যস্ততাৰ মাজতে আমাক এইখিনি সময় দিলে, গতিকে আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে আমি আগলৈও আপোনাৰ সুন্দৰ সুন্দৰ কামবিলাকৰ আমি উমান পাম, আপোনাৰ কামবিলাকৰ আমি বুজ ল'ম, আপোনাৰ পৰা আমি শিকিম, আমি বহুত বহুত ভাল ভাল আমি খবৰ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু আমিও আপোনাক বহুত বহুত শ্ৰদ্ধা, চেনেহ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ যে আপুনি যি বাটেৰে আপুনি আগবাঢ়ি গৈ আছে, আপুনি বহু লোকক আপুনি মটিভেশ্যন দি আপুনি উদ্ধাৰ কৰিছে, তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰিছে। গতিকে এই কামখিনি আপুনি সুন্দৰভাৱে চলাই যাওক আৰু প্ৰভু মহাদেৱে আপোনাক শক্তি দিয়ক, আপোনাক আশীৰ্বাদ কৰক, তাকে কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শেষত আপুনি আমাৰ ৰ'দৰ কাৰণে আপুনি যদি কিবা এটা শুভেচ্ছামূলক বাৰ্তা দিয়ে। ৰ'দ বুলি যেতিয়া আপুনি মোক ক'লে, মই আপোনাক সুধিলোঁ কি নামটো কি ৰাখিছে, আপুনি ক'লে ৰ'দ, মোৰ শুনি ইমান বেছি ভাল লাগিলে, কাৰণ এনেকুৱা নাম বহুত কমেই চুজ কৰে। হয় হয়। ৰ'দ মানে পোহৰ, হয়নে? তো যি শক্তিৰ কাৰণে, হয়। সূৰ্যৰ যি শক্তিৰ কাৰণে আমি জীয়াই থাকিব হয় পাৰিছোঁ, হয়। নহয় জানো? তো ৰ'দ নহ'লে একোৱেই নাই, একোৱেই নহ'ব। এই সৃষ্টিয়ে নাইকিয়া। হয়, হয়, তো মই ৰ'দ বুলি যেতিয়া শুনিলোঁ, মোৰ নিজৰ লাইফটোৰ কথা মনত পৰি গ'ল, সঁচা কথা ক'বলৈ গ'লে। তো মই বহুত ব্লেছড ফিল কৰিছোঁ আজি কি আপুনি ইমান ধুনীয়া এটা প্ৰগ্ৰেমৰ কাৰণে মোক নিমন্ত্ৰণ দিলে। আৰু বহুত বহুত মই আপোনালোকক উইচ কৰোঁ, বহুত ভাল উইচ কৰোঁ কি আপোনালোকে বহুত ছাকচেছ পাওক, এনেকুৱা আৰু প্ৰগ্ৰেম কৰক আপোনালোকে, যাতে আমাৰ ছ'চাইটি সিমানখিনি এনলাইটেন হয়, অৱেকেন হয় কি কেনেকৈ আমি ফেচ কৰিব লাগে লাইফটো। কাৰণ আজিকালি দিনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে জীৱনটো কেনেকৈ জীয়াব লাগে শিকাটো মানুহৰ। কাৰণ ইমান বেছি নিউজ পেপাৰখন খুলিলে আমি যেনেকুৱা ধৰণৰ আমি নিউজবিলাক পঢ়িবলৈ পাওঁ, বহুত দুখ লাগে মোৰ শুনিলে। তো এনেকুৱা এটা আপুনি ধুনীয়া এটা প্ৰগ্ৰেম আপুনি আজি ক্ৰিয়েট কৰিছে কি পাব্লিকৰ কাৰণে, হয় নাই, কি যাতে পজিটিভ থাকক পাব্লিক, আমাৰ ছ'চাইটি মানে এনলাইটেন হওক, জ্ঞান বাঢ়ক, হয় নাই? তো আপোনালোকৰ কাৰণে বহুত বহুত শুভকামনা, বহুত ছাকচেছ পাওক। মই সদায় প্ৰে কৰিম আপোনালোকৰ কাৰণে মহাদেৱৰ সন্মুখত, সদায় মই চাকি দিম আপোনালোকৰ কাৰণে। বহুত বহুত ধন্যবাদ। গতিকে প্ৰিয় দৰ্শক, আমি আমাৰ অতিথিগৰাকীৰ পৰা আমি শুভেচ্ছামূলক বাৰ্তা পাইছোঁ, আশীৰ্বাদমূলক আমি বাৰ্তা পাইছোঁ। গতিকে আমি ভাবিছোঁ যে আগতকৈ আমি আৰু শক্তিশালী হ'লোঁ। আপোনালোকৰ আশীৰ্বাদৰ আমাৰ প্ৰয়োজন। গতিকে আপোনালোকে ৰ'দ ল'ব, পুৱাৰ একদম কোমল ৰ'দটো ল'ব। গতিকে পুৱাৰ কোমল ৰ'দটো আমাৰ শৰীৰৰ কাৰণে সঁচাকৈ খুব ভাল। আৰু আমাৰ এই নতুন অনুষ্ঠান আমি ৰ'দৰ জৰিয়তে আমি খুব ভাল ভাল অনুষ্ঠান আপোনালোকৰ মাজলৈ আমি আনিবলৈ চেষ্টা কৰিম। আপোনালোকে আমাক কমেণ্ট কৰি জনাব যে আপোনালোকে কেনেকুৱা অনুষ্ঠান বিচাৰে।
গতিকে আজি আপোনালোকে ইমান ব্যস্ততাৰ মাজতো আমাৰ অনুষ্ঠানটো চাই আছে, গতিকে আপোনালোকক মই ৰ'দৰ তৰফৰ পৰা আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ৰুণাক্ষীৰ পৰা বিদায় ল'লোঁ আৰু আপোনালোকৰ পৰাও বিদায় লৈ আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম সেই প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।